তেনালীৰামৰ সাধু মহামূৰ্খ। ৰজা কৃষ্ণদেৱ ৰায়ে বহুত উৎসাহেৰে হোলী বা ফাকুৱা উৎসৱ পালন কৰিছিল। সেই উপলক্ষে অসংখ্য সাংস্কৃতিক অনুষ্ঠান বিজয়নগৰ আয়োজন কৰা হৈছিল। তাত এটা পৰম্পৰা চলি আহিছিল যে দিনটোৰ সৰ্বশ্ৰেষ্ঠ শিল্পীসকলক পুৰস্কৃত কৰা হৈছিল। আটাইতকৈ সন্মানীয় পুৰস্কাৰটো সেইজনক দিয়া হৈছিল যিজনে মহামূৰ্খ উপাধিটো জিকিছিল। প্ৰত্যেক বছৰে তেনালীৰামে নিজৰ বুদ্ধিৰ বলত মহামূৰ্খৰ শ্ৰেষ্ঠ কৌতুক চৰিত্ৰ উপাধি দুটা পাইছিল। অৰ্থাৎ তেওঁ প্ৰত্যেক বছৰে দুটা পুৰস্কাৰ পাইছিল। সেই বছৰ ঈৰ্ষাপৰায়ণ সভাসদসকলে সিদ্ধান্ত ল'লে যে তেওঁলোকে তেনালীৰামক উপাধিকেইটা জিকিবলৈ এটা সুযোগ নিদিয়ে। তেওঁলোকে বুদ্ধি কৰি তেনালীৰামৰ মুখ্য পৰিচাৰকজনক ঘোচ দি তেনালীৰামক বৃহৎ পৰিমাণত ভাং খুৱাবলৈ ক'লে। পৰিকল্পনাৰ মতে তেনালীয়ে ভাং খাই নিচাত গভীৰ টোপনি গ'ল। আবেলি সময়ত যেতিয়া তেনালীয়ে সাৰ পালে তেওঁ ইমান দেৰিলৈকে শুই থকাৰ বাবে আচৰিত হ'ল। তেওঁ তৎক্ষণাৎ গা ধুই ৰাজবেশ পিন্ধিলে আৰু ৰাজসভালৈ দৌৰি গ'ল। তেওঁ যেতিয়া সভাত উপস্থিত হ'ল তেতিয়া প্ৰায়সংখ্যক অনুষ্ঠানেই শেষ হৈছিল। ৰজা কৃষ্ণদেৱ ৰায়ে তেতিয়া তেনালীক ক'লে, হেৰা মূৰ্খ, তুমি ইমান সময়লৈকে ভাং খাই শুই আছিলা। যেতিয়া ৰজাই তেনালীক মূৰ্খ বুলি সম্বোধন কৰিলে তেতিয়া সভাসদসকলে বৰ ভাল পালে। তেওঁলোকেও চিঞৰিলে, হয় মহাৰাজ, আপুনি সম্পূৰ্ণ শুদ্ধ। তেনালীৰাম সাধাৰণ মূৰ্খ নহয়, তেওঁ এজন মহামূৰ্খ। তেতিয়া তেনালীৰামে হাঁহিল আৰু ক'লে, ধন্যবাদ মহাৰাজ, আপুনি মোক মূৰ্খ বুলি সম্বোধন কৰি দিনটোৰ আটাইতকৈ সন্মানীয় পুৰস্কাৰটো দিলে। সকলো সভাসদে নিজৰ ভুল বুজি পালে, কিন্তু কি কৰা যায়, তেওঁলোকে নিজেই তেনালীৰামক মহামূৰ্খ বুলি অভিভূত কৰিলে। সেই বছৰ তেনালীৰামে মহামূৰ্খৰ শ্ৰেষ্ঠ কৌতুক চৰিত্ৰ এই উপাধি দুটা পালে। ধন্যবাদ।